হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। পুনৰ এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি আপোনালোকৰ মাজলৈ আহিছোঁ। শ্বেয়াৰ কৰিব বিচাৰিছোঁ এটা নতুন ভিডিঅ', আৰু এইকেইদিন মই ৰেগুলাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ বিভিন্ন ধৰণৰ ঘৰুৱা ৰেমেডি, আৰু আপোনালোকে প্ৰত্যেকে ব্যৱহাৰ কৰি আছে। এচামুচ নাৰিকল তেলত এইকেইটা সামগ্ৰী মিহলাই আপুনি মুখত লগাব, আৰু চাব এবাৰ ব্যৱহাৰতে আপোনাৰ ছালখনৰ উজ্জ্বলতা যথেষ্ট বৃদ্ধি পাব, আৰু আপোনালোকে মাত্ৰ 2 মিনিটত ৰিজাল্ট পাব। যিকোনো ধৰণৰ আপোনাৰ যদি স্কিনত ক'লা দাগ পৰিছে, বা কেতিয়াবা এনেকুৱা হয় যে আমাৰ ছালখনৰ যিটো প্ৰাকৃতিক ৰং একেবাৰে হেৰাই যায় আৰু স্কিনখনৰ গ্ল' একেবাৰে নাইকিয়া হৈ যায়, তেতিয়া আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰি চাব, যিটো এটা মেজিকেল ৰেমেডি হয়। 2 মিনিটত আপোনালোকে ৰিজাল্ট পাব। এয়া দেখিছেনে, মই বনাই ৰাখিছোঁ, আৰু বেছি ডাঠো নহয়, বেছি পাতলো নহয়, আৰু খুব ভাল হয়। প্ৰত্যেকে ব্যৱহাৰ কৰিব পাৰে। যিসকলৰ সেনচিটিভ স্কিন হয় তেওঁলোকক মই কম কি কি সামগ্ৰী আপোনালোকে ব্যৱহাৰ নকৰিব। এই যিটো ৰেমেডি আপোনালোকে ফুল বডিত যদি এপ্লাই কৰিব বিচাৰে, ফুল বডিত এপ্লাই কৰিব পাৰে। গা ধোৱাৰ আগত আপোনালোকে চাবোনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰি চাব, যথেষ্ট আপোনালোকে ভাল ৰিজাল্ট পাব। যোৱাটো ভিডিঅ'ত মই আপোনালোকৰ লগত এটা টোনাৰ শ্বেয়াৰ কৰিছিলোঁ। আপোনালোকে নৰ্মেল পানীও ল'ব পাৰে, নহ'লে এনেধৰণৰ টোনাৰো আপুনি স্কিনত এপ্লাই কৰিব পাৰে। মই এতিয়া স্কিনত এই ৰেমেডিটো ব্যৱহাৰ কৰিম। তাৰ আগতে মই টোনাৰটো মোৰ স্কিনত এবাৰ এপ্লাই কৰিছোঁ। মই ফ্ৰিজত ৰাখিছিলোঁ, আৰু খুব ভাল গৰমৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু এই ৰেমেডিটো দেখিছেনে, একদম বেছি ডাঠো নহয়, বেছি পাতলো নহয়। এতিয়া মই এপ্লাই কৰিম মোৰ স্কিনত। ডিঙিটো আপোনালোকে এপ্লাই কৰিব দেই, কেতিয়াবা আমি ডিঙিত কৰিবলৈ পাহৰি যাওঁ। এতিয়া কি কৰিম, লাহে লাহে স্কিনত ঘঁহিম। একদম মিহি মিহিকৈ ঘঁহিব আপোনালোকে, বেছি জোৰ দি নহয় আকৌ দেই, কথাটো মন কৰিব। লাহে লাহে ঘঁহিব। যদি আপোনাৰ স্কিনত ডেড স্কিনৰ লেয়াৰ আছে, খুব ভালদৰে ৰিমুভ কৰিব। আমাৰ স্কিনখন মিহি আৰু কোমল কৰিব। ড্ৰাই স্কিনৰ লোকৰ কাৰণে যথেষ্ট উপযোগী হয় ৰেমেডিটো। আৰু লাহে লাহে আপোনালোকে আপোনাৰ ডিঙিটো ঘঁহিব। মাত্ৰ 2 মিনিট, মাত্ৰ 2 মিনিটত আপোনালোকে ৰিজাল্ট পাব। চাব কিমান মিহি লাগিব আপোনাৰ স্কিনখন। এই যিটো প্ৰচেছ, এইটো আপোনালোকে ৰেগুলাৰ কিন্তু নকৰিব। সপ্তাহত আপোনালোকে মাত্ৰ এদিনহে কৰিব। গাত আপোনালোকে লগাব পাৰে, ফুল বডিৰ কাৰণে খুব ভাল। হাত, ভৰি, গোটেই শৰীৰত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এই যিটো আপোনালোকে পাউডাৰ দেখিছে, এই পাউডাৰটো আপোনালোকে এটা বটলত ষ্ট'ৰ কৰি ৰাখিব, আৰু যেতিয়া গা ধুবলৈ যাব তেতিয়া আপোনালোকে হাতত পানী অকণমান লৈও আপোনালোকে যদি হাত ভৰিত লগাই নহয়, তেতিয়াও আপোনালোকে ৰিজাল্ট দেখিবলৈ পাব। আৰু বহুতৰে কি হয়, নাকত থাকে, কি থাকে, ব্লেক হেডছ বা হোৱাইট হেডছৰ প্ৰব্লেম থাকে, তেওঁলোকে নাকত এপ্লাই কৰিব। এইদৰে দেখিছেনে বাৰু, এবাৰতে ৰিমুভ হ'ব। আৰু মাত্ৰ 2 মিনিট ব্যৱহাৰ কৰাৰ পাছতে আমি মুখখন ধুই এবাৰ আপোনালোকে এই মেজিকেল ৰেমেডিটো ব্যৱহাৰ কৰি চাব। মাত্ৰ 2 মিনিট, আপোনাৰ সময়ো একেবাৰে কম লাগিব, আৰু লগতে ছালৰ উজ্জ্বলতা আপুনি নিজে আচৰিত হ'ব। ফ্ৰেণ্ডছ, বহুত এটা ভাল ৰেমেডি হয়, প্ৰত্যেকে ব্যৱহাৰ কৰিব পাৰে। সেনচিটিভ স্কিনৰ লোকসকলে দুটামান সামগ্ৰী ব্যৱহাৰ নকৰিব। কি কি সামগ্ৰী ব্যৱহাৰ নকৰিব মই আপোনালোকক জনাই দিম। এতিয়া মই ব্যৱহাৰ কৰিম মোৰ চুলিত এটা হেয়াৰ টনিক, যিটো মই আপোনালোকক ৰেচিপিটো কৈ দিম, আপোনালোকে ব্যৱহাৰ কৰিব। এইকেইদিন মই বিভিন্ন ধৰণৰ ৰেমেডি ব্যৱহাৰ কৰিয়ে আছোঁ। আজি চুলিখিনি ধুইছিলোঁ, আৰু পুনৰ এই হেয়াৰ টনিকটো আপোনালোকক মই ব্যৱহাৰ কৰি দেখুৱাম। এতিয়া মই হেয়াৰ টনিকটো মোৰ চুলিত ব্যৱহাৰ কৰিম, আৰু আপোনালোকক কৈছোঁৱেই খুব ভাল লাগিছে মোৰ এইকেইদিন। চুলিখিনি যথেষ্ট মই কেয়াৰ লৈ আছোঁ, আৰু চুলি সৰা সমস্যাও আপোনালোকৰ নাইকিয়া হ'ব। এতিয়া এপ্লাই কৰিম মই মোৰ চুলিত হেয়াৰ এই টনিকটো। ইয়াৰ কাৰণে স্কেল্পত খুব ভালদৰে আমি স্প্ৰে কৰিম। দেখিছেনে, এইদৰে আপোনালোকে পাৰ্টিশ্যন কৰি ল'ব, আৰু স্কেল্পত খুব ভালদৰে এপ্লাই কৰিব। দেখিছেনে, এইদৰে আপোনালোকে চুলিত খুব ভালদৰে এপ্লাই কৰিব। দেখিছে হয়তো ভিডিঅ'ত, আৰু এইদৰে আপোনালোকে মালিচ দিব। ঠিক তেনেকৈ গোটেই চুলিখিনিত আমি লগাব লাগিব। খুব ভাল হয়, আপোনালোকে ব্যৱহাৰ কৰি চাব। আৰু এইদৰে আমি স্প্ৰে বটলত যেতিয়া ষ্ট'ৰ কৰোঁ নহয়, লগাবলৈ ভাল হয় আচলতে।
চুলিখিনি মজবুত আৰু ঘন কৰাত সহায় কৰিব আপোনালোকে দুদিনমান ব্যৱহাৰ কৰি চাবচোন এই ঘৰুৱা ৰেমেডিবোৰ আপোনালোকক ব্যৱহাৰ কৰি থাকিবলৈ মন যাব আৰু খুব ভাল ৰিজাল্ট পাব আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ নিয়ৰ দীপা লাইফষ্টাইল চেনেলটোৰ বৰ্তমান পৰিয়ালৰ সদস্য হৈছে 1,28,000 আমাৰ 27,000 আছিলে এতিয়া আৰু 1,000 আমাৰ পৰিয়ালৰ সদস্য বাঢ়িছে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে মৰম আৰু আশীৰ্বাদ দি যাব যদি প্ৰাকৃতিক সামগ্ৰীয়েও আপুনি ঘৰতে বহি 1 টকা খৰচ নকৰাকৈ আপোনাৰ ছাল আৰু চুলিৰ যত্ন ল'ব বিচাৰে তেতিয়া নিয়ৰ দীপা লাইফষ্টাইল চেনেলটোৰ পৰিয়ালৰ সদস্য আজিয়ে হৈ লওক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত যিটো বেল আইকন আছে তাকো প্ৰেছ কৰি দিব যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰিম ইয়াৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতেই পাব এতিয়া বলক পলম নকৰি আমি চাই লওঁ আজিৰ ৰেমেডি কেইটা মই কিদৰে প্ৰস্তুত কৰিলোঁ হেয়াৰ টনিকটো বনাবৰ কাৰণে মই লৈছোঁ পানী এটা চচত পানী লৈছোঁ আৰু ইয়াৰ পাছতে চুলিৰ বাবে অত্যন্ত উপযোগী এবিধ সামগ্ৰী ব্যৱহাৰ কৰিম প্ৰত্যেকৰে ঘৰত একেবাৰে সহজতে পোৱা চাহপাত ব্যৱহাৰ কৰিম চাহপাত মই ইয়াৰ লগত 2 চামুচ মিক্স কৰিম ইয়া মই 1 চামুচ দিছোঁ ইয়া মই আৰু 1 চামুচ চাহপাত দিছোঁ ইয়াৰ পিছত মই চুলিৰ বাবে আৰু এটা উপযোগী সামগ্ৰী ব্যৱহাৰ কৰিবলৈ লৈছোঁ সেয়া হৈছে মিঠি যথেষ্ট মাত্ৰাত প্ৰটিন আছে বিটা কেৰোটিন আছে যিয়ে আপোনাৰ চুলিখিনি শক্তিশালী আৰু মজবুত কৰাত সহায় কৰে মই 2 চামুচ মিঠি লম 2 চামুচ চাহপাত ললোঁ আৰু 2 চামুচ মিঠি লম এয়া মই আৰু 1 চামুচ মিঠি লৈছোঁ এতিয়া আমি বইল কৰিম মই গেছটো জ্বলাই দিলোঁ আৰু এতিয়া দুইটা বস্তু খুব ভালদৰে বইল হ'বলৈ দিম হেয়াৰ টনিকটো খুব ভালদৰে বইল হৈ আছে বইল হ'বলৈ দিছোঁ ফালে আপোনালোকে দেখিছে পানীখিনি লাহে লাহে আগতকৈ কমিছে আৰু অলপ সময়ৰ পিছতে মই গেছটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম তাৰ পিছত এটা স্প্ৰে বটলত ষ্ট'ৰ কৰি ৰাখিম হেয়াৰ টনিকটো ইতিমধ্যে তৈয়াৰ হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম খুব ভালদৰে দুইটা বস্তুৰ যিখিনি ঔষধি গুণ আছে পানীখিনিৰ লগত ভালদৰে মিক্স হৈ গৈছে যিহেতু ইয়াত মিঠিও আছিলে এতিয়া আমি ঠাণ্ডা হ'বলৈ দিম আৰু ঠাণ্ডা হোৱাৰ পাছতে ব্যৱহাৰ কৰিব পাৰিম এই হেয়াৰ টনিকটো আপোনালোকে এইদৰে এটা স্প্ৰে বটলত ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু দেখিছানে মই এনেকৈ যেতিয়া লৰাই দিছোঁ বটলটো ইয়াত দেখিছে ইমান ফেনাইছে চুলিৰ বাবে চমৎকাৰী হেয়াৰ টনিকটো তৈয়াৰ হৈ গ'ল আৰু ইমান ফেনাইছে দেখিছেনে কিয় ফেনাইছে জানে আপোনালোকে ইয়াত আছে মিঠিক আমি নেচাৰেল শ্বেম্পু বুলিও কওঁ খুব ভাল হয় আপোনাৰ চুলিৰ বাবে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব স্কিনৰ কাৰণে মই এতিয়া এটা পাউডাৰ বনাম ইয়াৰ কাৰণে মই লৈছোঁ মচুৰ দাইলখিনি আপোনালোকে ভালদৰে ধুই পেলাই শুকুৱাই ল'ব ইয়াত আছে স্কিন ব্ৰাইটেনিং প্ৰপাৰ্টিজ আৰু স্কিনখন যথেষ্ট উজ্জ্বল আৰু বগা কৰিব কেইচামুচমান মই মচুৰ দাইল ল'ম এতিয়া মচুৰ দাইল অলপ লৈ ল'লোঁ এমুঠিমান মই চাউল লৈছোঁ এতিয়া মই মচুৰ দাইল আৰু চাউলখিনি মিক্সিত পিচি ল'ম এয়া দেখিছানে আমাৰ DIY মেজিকেল পাউডাৰটো আমাৰ তৈয়াৰ হৈ গ'ল মই এই পাউডাৰখিনি ভালদৰে চালি ল'ম যাতে মিহি আমি ইয়াৰ পৰা পাউডাৰ তৈয়াৰ কৰিব পাৰোঁ এইদৰে চালি ল'ব আৰু চালি লোৱাৰ পাছতে এই পাউডাৰখিনি আমি ব্যৱহাৰ কৰিব পাৰিম প্ৰথমতে মই ব্যৱহাৰ কৰিছোঁ 1 চামুচ পিয়ৰ নাৰিকল তেল দেখিছেনে আপোনালোকে 1 চামুচ নাৰিকল তেল দিছোঁ আৰু ইয়াৰ পাছতে মই এই পাউডাৰবিধ দিছোঁ ইয়াৰ মই 2 চামুচ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ পাছতে মই ব্যৱহাৰ কৰিছোঁ নেমু ৰস যদি আপোনাৰ স্কিনখন সেনসিটিভ হয় তেতিয়া আপোনালোকে নেমু ৰস ব্যৱহাৰ নকৰিলেও হ'ব কিন্তু নেমু ৰসে আপোনাৰ স্কিনখন ব্ৰাইট কৰাত সহায় কৰিব আপোনাৰ স্কিনৰ যিকোনো ধৰণৰ ক'লা দাগ নাইকিয়া কৰাত নেমুৱে সহায় কৰে আৰু একেবাৰে শেষত মই ব্যৱহাৰ কৰিছোঁ মৌজোল এতিয়া গোটেইকেইটা বস্তু ভালদৰে মিক্স কৰি লওঁ ফ্ৰেণ্ডছ দেখিলেনে আমাৰ মেজিকেল ৰেমেডিটো তৈয়াৰ হৈ গ'ল আপোনালোকেও ব্যৱহাৰ কৰি চাব যথেষ্ট ভাল হয় আমাৰ ছালৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ